বগীবিল দলঙৰ ওপৰেদি আমি গৈ কি বলে তুমি বগীবিল দলঙৰ ওপৰেদি আমি आयो रॉन्ग इन्फॉर्मेशन नहीं दी बात अरे बाप रे ये तो धोती खोल रहा है 30 टका शहर कापोर नाम अच्छा हमको सिखा रिया है गर्लफ्रेंड লগত কাজা লাগি তেনেকা বক্সিং আহিব তো মানুহ আসতে থাকে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে তো ব্লগ ভিডিঅ'টো আৰম্ভ হ'ব গাইছ আজি ভাবিছোঁ মানে অলপ ফুৰিবলৈ যাম মানে আম্মা মই জেঠাই কোনোবা আৰু কোনোবা যাব চ' আমাৰ ওচৰতে মানে কিবা গাইমুভূতি নে কিবা বুলি এখন ৰেষ্টুৰেণ্ট খুলিছে চ' তালৈ যাম আৰু বহুত দিন ব্লগ দিয়া নাই মানে মোৰ অলপ প্ৰব্লেম চলি আছিলে চ' তাৰ কাৰণে ব্লগ দিয়া নাই চ' আজি ভাবিছোঁ অলপ ফ্ৰী আছোঁ ঘৰতে তো আজি ছানডেও তাকে মাহঁতকো লৈ অলপ ফেমিলিক লৈ ধুনীয়াকৈ ফুৰিব যাম তো আপোনালোকে চাই থাকক ব্লগটো আৰু ব্লগটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু লেটছি গা চা ধুই লওঁ ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চ' ফাইনেলি গাইজ ৰেডি হৈ গ'লো ধুনীয়াকৈ আৰু এই চাইডে মানে আম্মাহঁতেও ধুনীয়াকৈ ৰেডি হৈ আছে আৰু মই ধুনীয়াকৈ ৰেডি হ'লোঁ জনাব আৰু ব্লগ ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ চ' ফাইনেলি গাইজ আহি পাই গ'লোঁ কি ক'ত আৰু ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ গ্ৰাম্যনুভূতি আৰু এই চাইডে চাওক গাইজ ইমান ধুনীয়াকৈ মানে হেৰি কৰিছে আৰু আমি ধুনীয়াকৈ টিকেট কাটি সোমাই আহিছোঁ আমি আহিছোঁ 5জন মই দাদা 2জন আৰু আমাৰ জেঠাই আৰু আম্মা চ' আমাৰ চবৰে পাৰ হেড 20 টকাকৈ লৈছে চ' আমি 5জনে 100 টকা দি টিকেট কাটি আহিলোঁ আৰু তাৰ ভিতৰত আহিয়ে মানে ইমান ধুনীয়া এটা পৰিৱেশ নহয় গাইজ এইফালে মানুহৰ ঘৰ নহয় মানে ঘৰ চৰ ধুনীয়াকৈ বনাই থৈছে ইয়াত মানুহ চানুহ নাথাকে বাট মানে ষ্টাফবিলাক পুৰা ইমানে ক্লিন আৰু ইমানে চাফা কৰি থৈছে না ধুনীয়াকৈ চ' ইয়াৰ পুখুৰীটোৰ ওপৰতে মানে ঘৰ এটা বনাইছে ঘৰৰ ভিতৰত চাওক কিমান মানুহ মানে বহুত ক্ৰাউড আৰু ইফালে মানুহ অলপ কমেই আছে আৰু এই চাইডে আমাৰ আম্মাহঁতি তালৈ গৈ আছে তো ব'লক আমিও ভিতৰলৈ যাওঁ আৰু ভিতৰত গৈ আপোনালোকক কি আছে ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰোঁ আৰু এই চাইডে চাওক খৰি থোৱা চাং আৰু এইফালে চৌকা আছে আৰু এই চাইডে চাওক গাইজ পুৰা ধুনীয়াকৈ মানে আগৰ সা সঁজুলিবিলাক ধুনীয়াকৈ ইয়াত থোৱা আছে চ' আৰু ইয়াতে ধুনীয়াকৈ মানে মিউজিয়ামৰ নিচিনাকৈ চব বস্তুবিলাক থৈ দিয়া হৈ আছে মানে একদম পুৰণা কালৰ মানে বস্তুবিলাক কি ইউজ কৰা হৈছিলে পুৰণা কালতে এইটো মিউজিকৰ তাৰপিছত এইটো কাঠৰ টিভি মানে কাঠৰ ফ্ৰামৰ ভিতৰত বক্সৰ ভিতৰত টিভি তাৰপিছত এইবিলাক ফটো DSLR কেমেৰা মানে আগৰ চ' ধুনীয়াকৈ ইয়াতে থৈ দিয়া হৈ আছে আৰু এই চাইডে আছে আপোনালোকৰ কাঁহৰ পিতলৰ মানে থালি বাচনবিলাক এইবিলাক চব মানে শৰাই আছে তাৰপিছতে আৰু ঢেৰ কিবা কিবি আছে ইয়াতে গাইজ চ' আৰু ইয়াতে মানে আগৰ দিনৰ ঘোঁৰা গাড়ী চলিছিলে চ' তাৰ চকাবিলাকো আছে চ' লেটছি চাই থাকক ব্লগটো চাই কেনেকৈ পাইছে কমেণ্ট কৰি জনাব নেকি আমি চোৱাই নাই চ' সেইবিলাক বস্তু আমি ইয়াত চাব পাৰিছোঁ গাইজ ঘোঁৰাৰ চকা নেকি গৰু গাড়ী চকা ন আৰু এই চাইডে চব পুৰা বিচনা আছে গাইজ এইফালে আছে চকী আৰু এইফালে খৰি চাম আৰু গাইছ আমাৰ ফটোবিলাক যদি চাবলৈ হয় তো ইনষ্টাৰ নাম আছে ইয়াত চাব নিদিয়ে বদ্ৰী গাইছ এই ঘৰটো মানে ফুল্লি পানীৰ ওপৰত আৰু এই চাইডে চাওক গাইছ পুৰা এইটো চাইডে চাওক মানে ইয়াতে পুখুৰী ফিচিং কৰিব পৰা যায় আৰু এই চাইডে আছে ধুনীয়াকৈ বাঁহৰ দলং যিটো নেকি পুখুৰীৰ ওপৰতে আছে আৰু আমি আৰু আগলৈ গৈ আছোঁ আৰু এইফালে চাওক গাইছ ধুনীয়া মানে কেম্প লগাই দিয়া আছে টেণ্ট তাৰ আৰু আমাৰ টেণ্টৰ ওচৰতে আছে ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকে খেলা হেৰিবিলাক জাম্পিং বুলি কয় এইটো কি বুলি কয় নাজানো জাম্পিং আৰু এই লেফ্ট চাইডে আছে উলমা দলং আৰু এইফালে আছে সৰু কেম্প য'ত নেকি আমি ধুনীয়াকৈ খেলিব পাৰি ইয়াতে মানে টাইম স্পেণ্ড কৰিব পাৰে নিজৰ প্ৰিয়জনৰ লগত বা ফেমিলিৰ লগত হওক তো অলপ চাই থাকক গাইজ চ' আমি ধুনীয়াকৈ এতিয়া ভিতৰলৈ সোমাই যাম আৰু ভিতৰত কি আছে কি নাই মানে ভিতৰৰ ফেচিলিটিটো কি দেখাই আছে আৰু ওপৰত ধুনীয়াকৈ 2টা ফেন লগাই থৈ আছে মানে গৰম দিনতো আপোনাৰ একো প্ৰব্লেম নহয় পৰি থাকিব
আছে চব গাইছ মই ধুনীয়াকৈ গৈ ঝুলনাত বহি লৈছোঁ আৰু তাক মাতি মানে বাবু মাক মাতি আছোঁ কেমেৰামেন যে ভিতৰলৈ আহা বুলি মানে এটা ধুনীয়া আৰু এটা পৰিৱেশ যিনেকি একদম মানে টাইম স্পেণ্ড কৰিব পৰা যায় আৰু ধুনীয়াকৈ ইয়াতে আৰু এই চাইডে তাজিতকৈ ধুনীয়াকৈ ইয়াত বহি আছে আৰু ময়ো বহি আছোঁ আৰু আমাৰো জেঠাই বাহিৰত বহি আছে মই মোক ফটো মাৰিব নালাগে অথনিৰ পৰা ফটো মাৰিয়ে আছে তো গাইছ আমি এটা বেলেগ চাইডে আহি গ'লোঁ আৰু এইটো চাইডে চাওক সৰু ল'ৰা ছোৱালীবিলাকে খেলিবলৈ ঝুলনা ব্ৰিজ আৰু আমি আহি আছোঁ এই ব্ৰিজৰ ওপৰেদি বাঁহৰ ব্ৰিজৰ ওপৰেদি চ' লেটছি চাই থাকোঁ আৰু ইয়াতে মানে এতিয়া আমি কিবা কিবি খাবলৈ অৰ্ডাৰ দিম আমাৰতো আহিছে সিহঁতকে কিবা এটা খাবলৈ অৰ্ডাৰ দিয়াই বনাইছে এইটো চাইকেলৰে হয় গেট মাৰিছোঁ আৰু গেটটো এবাৰ ধুনীয়া বনাইছে আকৌ